মৰমৰ বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত আন কেইটামান আমি জেনেৰেল নলেজৰ কুৱেশ্যন আমি আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিবা। যদিহে এতিয়ালৈকে আমাৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু কাষতে থকা ঘণ্টা বুটামটো টিপি অল কৰি ল'বা। তেতিয়া মই দিয়া ভিডিঅ'ৰ নটিফিকেশ্যন তোমালোকে পোনপ্ৰথমে পাবা। ২ নম্বৰ প্ৰশ্নটো লৈছোঁ যে অসমৰ প্ৰথম ব্ৰিটিছ চিফ কমিশ্যনাৰ কোন আছিলে? উত্তৰটো হ'ব অসমৰ প্ৰথমজন ব্ৰিটিছ চিফ কমিশ্যনাৰ আছিলে কলোনেল ফিটিং। ৩ নম্বৰ প্ৰশ্ন, অসম আক্ৰমণ কৰা প্ৰথমজন মোগল আক্ৰমণকাৰী কোন আছিলে? কোনজন মোগলে প্ৰথমবাৰৰ কাৰণে অসম আক্ৰমণ কৰিছিলে? উত্তৰটো হ'ব মহম্মদ ইবন বখতিয়াৰে প্ৰথমবাৰ অসম আক্ৰমণ কৰিছিলে। ৪ নম্বৰ প্ৰশ্ন, অসম ছাত্ৰ সন্মিলনী কেতিয়া গঠন কৰা হৈছিলে আৰু ইয়াৰ প্ৰথম সভাপতি কোন আছিলে? উত্তৰটো হ'ব অসম ছাত্ৰ সন্মিলনী গঠিত কৰা হৈছিলে 1916 চনত আৰু অসম ছাত্ৰ সন্মিলনীৰ প্ৰথম সভাপতি আছিলে লক্ষ্মীনাথ বেজবৰুৱাদেৱ। ৫ নম্বৰ প্ৰশ্ন, অসম পুলিচৰ ডিৰেক্টৰ জেনেৰেলৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? উত্তৰটো হ'ব অসম পুলিচৰ ডিৰেক্টৰ জেনেৰেলৰ মুখ্য কাৰ্যালয় গুৱাহাটীৰ উলুবাৰীত অৱস্থিত। ৬ নম্বৰ প্ৰশ্ন, কোনজন আহোম ৰজাৰ দিনত আহোম ৰাজ্যত ব্ৰাহ্মণৰ প্ৰাধান্য বাঢ়িছিলে? কোনজন আহোম ৰাজৰ দিনত আহোম ৰাজ্যত ব্ৰাহ্মণসকলৰ প্ৰাধান্য বাঢ়িছিলে? উত্তৰটো হ'ব জয়ধ্বজ সিংহৰ দিনত। ৭ নম্বৰ প্ৰশ্ন, কোনজন আহোম ৰজাৰ দিনত শলগুৰি আলি নিৰ্মাণ কৰা হৈছিলে? উত্তৰটো হ'ব চুৰামুফা নামৰ আহোম ৰজাৰ দিনত শলগুৰি আলি নিৰ্মাণ কৰা হৈছিলে। ৮ নম্বৰ প্ৰশ্ন, ভাৰতৰত্ন লাভ কৰা প্ৰথম খেলুৱৈজন কোন আছিলে? উত্তৰটো হ'ব ভাৰতৰত্ন লাভ কৰা প্ৰথমজন খেলুৱৈ আছিলে শচীন তেণ্ডুলকাৰ। ৯ নম্বৰ প্ৰশ্ন, মৃতকৰ শ্ৰদ্ধা জনাবলৈ টাই আহোমসকলে পালন কৰা উৎসৱবিধ কি? কোনবিধ উৎসৱ মৃতকৰ শ্ৰদ্ধা জনাবলৈ টাই আহোম লোকসকলে পালন কৰে? উত্তৰটো হ'ব সেই উৎসৱটোৰ নাম হৈছে মেডাম মে ফি। নেক্সট প্ৰশ্ন, বৰ্তমান অসম আৰক্ষীৰ আয়ুক্তগৰাকী কোন? উত্তৰটো হ'ব বৰ্তমান অসম আৰক্ষীৰ আয়ুক্তগৰাকীৰ নাম হৈছে ভাস্কৰ জ্যোতি মহন্ত। নিশ্চয় সকলোৱে জানা। আৰু যদি তোমালোকক এই নোটছবিলাকৰ PDF লাগে তেনেহ'লে আমাৰ টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'বা আৰু ফেচবুক পেজতো নোটছবিলাক দিয়া হয়, তোমালোকে জইন কৰি ল'বা। লিংক ডিছক্ৰিপশ্যনতে পাবা। 11 নম্বৰ প্ৰশ্ন, কোন খ্ৰীষ্টাব্দত আহোমসকলে অসমত প্ৰৱেশ কৰিছিলে? উত্তৰটো হ'ব 1228 খ্ৰীষ্টাব্দত আহোমসকলে অসমত প্ৰৱেশ কৰিছিলে। 12 নম্বৰ প্ৰশ্ন, আহোমৰ শেষ স্বাধীন ৰজাজনৰ নাম কি আছিলে? উত্তৰটো হ'ব আহোমৰ শেষ স্বাধীন ৰজাজনৰ নাম আছিলে চন্দ্ৰকান্ত। 13 নম্বৰ প্ৰশ্ন, অধিকাংশ পণ্ডিতৰ মতে অসমীয়া ভাষা উদ্ভৱ ক'ৰ পৰা হৈছে? কোনটো ভাষাৰ পৰা হৈছে? উত্তৰটো হ'ব অধিকাংশ পণ্ডিতৰ মতে অসমীয়া ভাষা মাগধী প্ৰাকৃতৰ পৰা উদ্ভৱ হৈছে। 14 নম্বৰ প্ৰশ্ন, কোন ৰজাই বিহুক জাতীয় উৎসৱ ৰূপে গঢ় দিছিলে? উত্তৰটো হ'ব আহোম ৰজাই। ইয়াৰে কোনজন ৰজাৰ নামটো যদি জানা ৰজনৰ নাম তেতিয়া কমেণ্ট বক্সত জনাবা। 15 নম্বৰ প্ৰশ্ন, অসম শব্দটি পোন প্ৰথমবাৰৰ বাবে কাৰ লিখনিত ব্যৱহৃত হৈছিল? অসম শব্দটি পোন প্ৰথমবাৰৰ বাবে কাৰ লিখনিত ব্যৱহৃত হৈছিলে? উত্তৰটো হ'ব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ লিখনিত ব্যৱহাৰ কৰা হৈছিলে, তেওঁ ব্যৱহাৰ কৰিছিলে। 16 নম্বৰ প্ৰশ্ন, অসম মিলিটাৰী পুলিচ কোন চনত গঠন হৈছিলে? উত্তৰটো হ'ব অসম মিলিটাৰী পুলিচ 1891 চনত গঠিত হৈছিলে। 17 নম্বৰ প্ৰশ্ন, বাথৌ পূজা কোনে পালন কৰে? কোনসকল লোকে বাথৌ পূজা পালন কৰে? উত্তৰটো হ'ব বড়ো লোকসকলে বাথৌ পূজা পালন কৰে। 18 নম্বৰ প্ৰশ্ন, ভাৰতৰ সংবিধানখন কোন চনত গৃহীত হৈছিলে? কোন চনত গৃহীত হৈছিলে সুধিছে, গতিকে উত্তৰটো হ'ব 1950 চনত ভাৰতৰ সংবিধানখন গৃহীত হৈছিলে। 19 নম্বৰ প্ৰশ্ন, ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আইন কেতিয়া গ্ৰহণ হৈছিলে? উত্তৰটো হ'ব ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আইন 2005 চনত গ্ৰহণ হৈছিলে। 20 নম্বৰ প্ৰশ্ন, ভাৰতত GST কৰ প্ৰণালী কেতিয়া আৰম্ভ হয়? কিমান চনৰ পৰা ভাৰতত GST গুডছ এণ্ড ছাৰ্ভিচ টেক্স কেতিয়াৰ পৰা আৰম্ভ হৈছিলে? উত্তৰটো হ'ব 2017 চনৰ 1 জুলাইৰ পৰা ভাৰতত GST কৰ প্ৰণালী আৰম্ভ হৈছিলে। 21 নম্বৰ প্ৰশ্ন, ইয়াণ্ডাবু সন্ধি কোন চনৰ কিমান তাৰিখে সম্পন্ন হৈছিলে? উত্তৰটো হ'ব ইয়াণ্ডাবু সন্ধি 1826 চনৰ 24 ফেব্ৰুৱাৰীত সম্পন্ন হৈছিলে।
22 নম্বৰ প্ৰশ্ন 2011 চনৰ প্ৰাৰম্ভিক তথ্য অনুসৰি অসমৰ মুঠ জনসংখ্যা কিমান আছিলে? উত্তৰটো হ'ব 2011 চনৰ প্ৰাৰম্ভিক তথ্য অনুসৰি অসমৰ মুঠ জনসংখ্যা আছিলে প্ৰায় 3,11,69,272 জন। 23 নম্বৰ প্ৰশ্ন আহোমসকলে ৰাজত্ব কৰাৰ সময়ত অসমৰ ভূখণ্ডক কি বুলি অভিহিত কৰিছিলে? উত্তৰটো হ'ব মুংডুন চুনখাম বুলি অভিহিত কৰিছিলে। 24 নম্বৰ প্ৰশ্ন ভাৰত চৰকাৰে আৰম্ভ কৰা পৃথিৱীৰ ভিতৰত বৃহত্তম স্বাস্থ্য সুৰক্ষা বীমা আঁচনিখন কি? ভাৰত চৰকাৰে আৰম্ভ কৰা পৃথিৱীৰ ভিতৰতে বৃহত্তম স্বাস্থ্য সুৰক্ষা বীমা আঁচনিখনৰ নাম হৈছে আয়ুষ্মান ভাৰত। 25 নম্বৰ প্ৰশ্ন ভাৰতত দ্বিতীয়বাৰৰ বাবে বেংক ৰাষ্ট্ৰীয়কৰণ কেতিয়া কৰা হৈছিলে? উত্তৰটো হ'ব ভাৰতত দ্বিতীয়বাৰৰ বাবে বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিলে 1980 চনত। গতিকে আজিৰ ভিডিঅ'ত এইখিনিয়ে আছিলে। তোমালোকে ফেচবুক আৰু টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'বা, তাতে ইম্পৰ্টেণ্ট নোটছবিলাকৰ লগতে PDF বিলাক দিয়া হয়।